Good morning, বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো মই অন্য ভিডিঅ'লে তো আজি মই ঘৰলৈ আহিছো সানডে ঘৰলৈ অহাৰ পিছত মানে দাদাও আহিছে আজি তো এনে আহিলো বহুত দিন ঘৰলৈ আহা নাই মাজতে আহো যাও তেনেকুৱা যোৱা লাষ্ট ভিডিঅ'টো মানে ঘৰলৈ আহি পেলাই সেইদিনাখনে গুচি গৈছো তো সেই কাৰণে মানে আনিছিলো আৰু মাজতে মোৰ ভিডিঅ' দিয়াৰ কাৰণে মানে বেয়া লাগিছিল দিয়াও নাই এইটো কাৰণে যে মানে মোৰ চেনেলত তিনিটাকে মানে কপিৰাইট ক্লেইম লাগিছিলে তো তেওঁলোকৰ পৰা মই ক্ৰেডিট লৈয়ে মই ন কপিৰাইট সং ডাউনলোড কৰিছিলো আৰু যেটো বেকগ্ৰাউণ্ড মিউজিকত দিয়া হয় তো সেই সংবোৰ আপোনাৰ কপিৰাইট ফ্ৰী পৰা মই ডাউনলোড কৰো তথাপিও তেওঁলোকে ক্লেইম মাৰি দিছে নাজানো ক্ৰেডিট দিয়া সত্ত্বেও তো এগেইন মানে নেজানো আৰু যি কৰিছে তো মই ভিডিঅ' বনাই যাম চেনেল বন্ধ হ'লে হ'ব আৰু উপায়টো নাই আমি মঙ্গলদৈ গৈ আছো এতিয়া মঙ্গলদৈ দাদা আৰু মই গৈ আছো তাতলৈকে সৰু সুৰা বজাৰ কৰিব আছে ইমান দামী বজাৰ নহয় তো কি কৰোঁ অলপ দেখাম ভিডিঅ'টো স্কিপ নকৰিব আৰু চাব মই জানো যে আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ ভিডিঅ'টো চোৱাৰ পিছত মানে আপোনাৰ ভিউজ আহে বাট ছাবস্ক্ৰাইবটো মোৰ একেবাৰে কমি আছে তো সেইকাৰণে কৈছোঁ ভিডিঅ'টো চোৱাৰ পিছত ছাবস্ক্ৰাইব কৰিব প্লিজ মৰম দিয়ক আপোনালোকে আছোঁ আপোনালোকৰ মাজতে তো ভিডিঅ' বনাই যাবলৈ এটা উৎসাহ পায় ছাবস্ক্ৰাইবটো বেছি হ'লে তো প্লিজ আৰু তো ভিডিঅ'টো আৰম্ভ কৰোঁ দাদা আৰু মই বাইক লৈ ওলালোঁ তো বতৰটো এতিয়া 2:30 হৈছে তো আবেলি পায় তো 2:30 হ'লে বতৰটো ভাল আছে বাবে গাড়ী লৈ যাব দৰকাৰেই নাই লগতে আমি এতিয়া পালোঁ দেওমৰনৈ তো দেওমৰনৈ এইটো হৈছে আপোনাৰ দুৰ্গা মন্দিৰ তো এতিয়া আমি আহি পালোঁ নগৰবাহী তো নগৰবাহী পাৱাৰ লগে লগে আৰু মানে পামেই আৰু বেছি দূৰ নাই তো ভিতৰলৈ আমি আহিলোঁ তো আমি LNB ৰোডত উঠিমগৈ এতিয়া আমি গামবুঢ়াৰ পৰা মাজেৰে আহিছোঁ তো এই ডাঙৰ মেইন ৰাস্তাৰে আহিলে মানে প্ৰব্লেম হয় অলপ তো বেছি টাইম জাম থাকে তো সেইকাৰণে বেছি প্ৰব্লেম হয় আৰু ইয়াতে এইফালে গ'লে আমি এইফালে ভিতৰতে LNB ৰোডৰ কাষতে পাৰ্কিঙৰ ওচৰতে থৈ পেলাই আমি গাড়ী যাব পাৰিম আৰু চবচে ডাঙৰ কথা ইয়াতে হেলমেট থ'বলৈ হেলমেটটো চুৰি হয় তো আমি সেইকাৰণে হেলমেট পুচকা দোকানী এজনৰ তাত থওঁ আমি বুঢ়া মানুহ এজন ভাল ককা তো তেখেতে আমাৰ হেলমেটটো চাই হেলমেট বুলিয়ে নাই আমি বজাৰ পাতি কৰি পেলাই আমি ইয়াতে থৈ দিওঁ তাৰমানে তো দেখাই আছোঁ তো তেখেতৰ তাত গৈ আমি তেখেত আছেনে নাই বা আজি মেইন কথা এইটো তো থাকিলে ভাল আছিলে নহ'লে বহুত ৰিক্স হয় বস্তু বাহিনী বজাৰ কৰি লৈ ফুৰিব তো দেখিছোঁ আছে ইয়াতে তো দাদাৰ হেলমেটটো আৰু মোৰ হেলমেটটো একেলগে তাত ৰাখি দিওঁ এইখনে দোকানত থৈ দিওঁ তো হেলমেটটো ৰাখি এতিয়া ফাৰ্ষ্ট টাইম যাম ফাৰ্মাচীত যাম তো ফাৰ্মাচীত অলপকৈ মেডিচিন ল'ব আছে তো ফাৰ্মাচীত মেডিচিনখিনি লৈ আমি বজাৰৰ ভিতৰলৈ যাম মেডিচিন চাই আছে বুলি কৈছে তো মেডিচিনখিনি লোৱা হ'ল এতিয়া দুজনে আমি ভিতৰলৈ যাওঁ দাদা আৰু মই তো ভিতৰৰ পৰা আহোঁগৈ ইয়াত অলপ তাপ চাপ চাব লাগে চাই লওঁ যদি ইয়াত তাপ নিমিলে তাৰ পিছত আমি টাউনৰ ভিতৰলৈ গৈ মানে ল'ব লাগিব মিলে নিমিলে চাই লওঁ ইয়াতে তেনেকৈ তো ভিতৰত অলপ বজাৰ কৰা হ'ল তো বজাৰখিনি ইয়াতে থৈ লওঁ তো নেক্সট টাইম আছে যোৱাকালি এটা অনলাইনত মোবাইল আনিলে দাদাই তো মোবাইলটো মানে টেম্পাৰ নাই তো টেম্পাৰখিনি ল'ব লাগে এতিয়া টেম্পাৰখন ল'ব লাগে লগতে বেক কভাৰ যদি আছে চাই লওঁ তো মোবাইলটো আনবক্সিং কৰা নাই মই ভিডিঅ' দেখাই আছোঁ বাৰু তো চাই লওঁ যদি ইয়াতে টেম্পাৰখন পায় কিন্তু মোবাইলটো আনিবলৈ নহ'ল তো এওঁলোকে অসুবিধা পাইছে মোবাইলটো নোহোৱাকৈ টেম্পাৰখন দিবলৈ বা বেক কভাৰটো দিবলৈ তো সেইটো যি হ'ল এতিয়া আহিলোঁ আমি ফুলৰ দোকানলৈ এইখন ফুলৰ দোকান এইটো চব আৰ্টিফিচিয়েল হয় তো ইয়াতে টাব চাববোৰ লোৱা হ'ব টাব আৰু মানে সৰু ফুল কি পায় আৰু জাতীয় পতাকা ল'ম বুলি কৈছে এইটো ভাল বস্তু বহুতখিনি আছে ইয়াতে এইটো মঙ্গলদৈ মাজমজিয়াতে আছে এইটো LNB ৰোডত আছে এইটো LNB ৰোড হয় তো LNB ৰোডৰ ছাইডতে এইখন দোকান মানে কালেকশ্যন ভাল তো দাদাই বস্তুবোৰ চাই আছে তাক লগা ধৰণে মানে আৰু কিছু বস্তু অনলাইনতো দিছে অৰ্ডাৰটো যোৱাকালি আহিও পাইছে আমি খোলা নাই এতিয়ালৈ তো সেইখিনি বস্তুটো ইয়াৰেও মিলাকৈ ল'ব লাগিব তো ড্ৰয়িং ৰুমটো অলপ সজাবলৈ আছে আমাৰ তো ড্ৰয়িং ৰুমটো অলপ সজাই নতুন বস্তু মানে তাৰ বিয়াৰ পৰা আমি একো সজোৱাও নাই আৰু ফটোবোৰ মানে আনি থোৱা আছে ক'তো লগোৱাও নাই মানে টাইমো পোৱা নাই সিও নাথাকে ঘৰত ময়ো নাথাকোঁ তো এতিয়া এইটো গণেশৰ মূৰ্তি এইবোৰ গোটেই আৰ্টিফিচিয়েলেই হয় বাট ইয়াত ৰিয়েল আছে আপোনাৰ বেম্বো চেম্বো আছে আপোনাৰ ৰিয়েল দুই এটা এইবোৰ ওপৰত লগোৱা টাব চাববোৰো ভাল কালেকশ্যন ৰাখিছে ইয়াতে
আৰ্টিফিচিয়েল বহুতখিনি বস্তু আছে ইয়াতে মানে চাই ভাল লাগে আৰু মেইন কথা কি জানেনে মানে আমি এটা বস্তু নিব আহিলে ইয়াতে কিবা এটা নহয় কিবা এটা এক্সট্ৰা বস্তু যাবই লগত মানে পচন্দ হৈয়ে যায় তো সৰু ইমান ধুনীয়া মূৰ্তিবোৰ আছে শ্ৰীকৃষ্ণৰ পৰা গণেশৰ পৰা সকলো মূৰ্তি আছে তাৰমানে তো আৰু এইবোৰ আছে তো এইটো আপোনাৰ ৰাবাৰ প্লেনটো একদম অৰিজিনেলৰ নিচিনাই লাগে এইটো মই দেখিছোঁ যিহেতু ৰাবাৰ প্লেনটো তো ভাল লাগে এইটো তো এতিয়া যিয়ে নহওক অলপ গৈ পেলাই খোৱা বোৱা কৰোঁ ৰেষ্টুৰেণ্টখনত যাওঁ যাই পেলাই খাওঁ অৰ্ডাৰ দিলোঁ চিকেন বিৰিয়ানী এইটো আৰু এখন আহি আছে তো খাই লওঁ বাকী যে নহওক খোৱাটো মেইন দাদাই কৈছে নাখাওঁ গেষ্টিক হৈ যাব মই নাই আগতে আহিছোঁ যদি খোৱাটো খাব লাগিব খোৱাটো মেইন বহুত দিন একো খোৱাও নাই মাজতে ব্ৰত ৰাখিছিলোঁ 14 দিনমান মাংস চাংস খোৱা নাই তো বস্তু কিছু লোৱা হ'ল এতিয়া বাইক লৈ ওলাওঁ তো এতিয়া এখন দেউতাৰ কাৰণে চকী এখন চাব আছিলে তো বেটৰ চকী লাগে দেউতা বাকীটো চকী আছে তো আমি এতিয়া মঙলদৈৰ মেইন টাউনৰ মাজেৰে গৈ এখন বেটৰ দোকান আছে তাত গৈ সোমাম অলপ মই তাত চাওঁ যদি মানে নিব পাৰি তো আজিতো নিব নোৱাৰিম চাগে বাইকত বান্ধি পেলাই তো চাই লওঁ কি হয় তো আহি পালোঁ আমি ইয়াতে তো দাদাজনে আমাক বুজাই দিছে যে মানে চকীবোৰ ফাৰ্নিচাৰ আমাৰতো ফাৰ্নিচাৰ নালাগে তো ফাৰ্নিচাৰ আছে কিন্তু মানে ছেট হিচাপে নালাগে আমাক এখন লাগে দেউতাৰ কাৰণে লাগে তো আমি পচন্দ কৰিলোঁ আৰু দেউতাৰ কাৰণে যিকোনো চকী নিলেও নহ'ব তো আমি এই ৰেড কালাৰখন চকী হয় এই ৰেড কালাৰখন মানে পচন্দ কৰিছোঁ তো এই ৰেড কালাৰ কুচন থকাখন মানে দেউতাৰ লগত মিলিব তো দেউতা বহিবলৈ হ'লে অলপ মানে কমফৰ্টেবল চকীও লাগিব তো এইখনো বেয়া নহয় মানে মেইন প্ৰব্লেমটো হ'ল এতিয়া আমি নিব নোৱাৰিম এখন বাইকতো নাযায় তো এইটো কালি নিব লাগিব তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো এতিয়া গৈ পেলাই আকৌ ফাৰ্নিচাৰৰ দোকানতো সোমাব আছে অলপ তো মঙলদৈৰ পৰা এতিয়া গৈ আছোঁ আমি দাদাক কিবা এখন টেবুল লাগে আৰু এখন চেয়াৰ লাগে এতিয়া আমি আহি পালোঁ এইটো হলৌ চৌকা হয় ইয়াৰ চিনাৰীটো বৰ ধুনীয়া লাগিছে এতিয়া 5টা বাজিছে আপোনাৰ 5টা বজাৰ দৃশ্য সূৰ্যটো আপোনাৰ মাৰ যাব এতিয়া বৰ ধুনীয়া লাগে এইটো দৃশ্যটো তো আহি পালোঁ আপোনাৰ এইটো তুলসী গেট তো গাড়ীত তেল ভৰাব লাগিব আগত ডিপু আছে তাত তেলটো ভৰাই লওঁ কালিও যিহেতু চলিব লাগিব তো তেলটো ভৰাই লওঁ কালিৰ কাৰণে নহ'লে কালি আৰু আলহী দুটামান আহিব কালি আৰু ক'তো যোৱা নহ'ব তেলটো ভৰাই লওঁ তো এনেকুৱা এখন প্লাইউডৰ আমাৰ টেবুল লাগিছিলে তো ইয়াতে আহি পেলাই দেখিলোঁ বহুত ভাল লাগিছে এইটো সোফাৰ পৰা সোফা ছেটৰ পৰা গোটেইখিনি আপোনাৰ যিখিনি হোম ডেক'ৰেশ্যনৰ যিখিনি ফাৰ্নিচাৰ লাগে গোটেই ফাৰ্নিচাৰখিনি উপলব্ধ আছে একচুৱেলি এইখন দেওমৰ্ণি চকতে হয় এখন দোকান ভাল লাগিছে ইয়াতে কোৱালিটি গোটেইখিনি আছে আৰু মানে একচুৱেলি মঙলদৈ টাউনতো মানে ইমান ডাঙৰ দোকান নাই ইমান ডাঙৰ নাই আছে দোকান এনেকুৱা ইমান ডাঙৰ নাই এইটো মানে গাঁও এৰিয়া ইমান ইয়াত মানে হেৰি ঠাইটো আছে তো সেইকাৰণে ইয়াত বনাব পাৰে তো মানুহখিনি আৰু আমাৰ ঘৰতো ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা আমাৰ লৈ যোৱাৰ সুবিধা হয় কিন্তু মঙলদৈৰ পৰা আনিবলৈ আমাৰ বহুত অসুবিধা হয় আমাৰ গাড়ী ভাড়াই বহুত পৰি যায় তো কোৱালিটি একে থাকে মালো একে থাকে তো আমি তাতকৈ ইয়াতে লোৱাই ভাল মানে বস্তুখিনি তো এইবোৰ মানে আমাক আৰু বেলেগ বস্তু দেখাই আছে লগতে আমি ভাল লাগিলে বেলেগ বস্তু লৈ যাম আৰু মানে আমাৰ ষ্টিল এখন চেয়াৰ চালোঁ কিন্তু কাম নাই মানে আমাৰ নিমিলে আৰু তো আমাক লাগে মানে এখন ষ্টিলৰ চেয়াৰ নৰ্মেল এখন চেয়াৰ লাগে আৰু এখন টেবুল লাগে টেবুলখন মানে পঢ়িবও পাৰে যাতে কিতাপ পানী থোৱা এনেকৈ লাগে ৰুমটো খালী হৈ আছে তো
চালোঁ তো এতিয়া মানে আমি পইচা পাতি দি থৈ যাম কাইলৈ লৈ যাব টেবুলখন সেইটো কৰিম আৰু কাৰণ এতিয়া এনেও ইয়াত আৰু সন্ধিয়া হৈ গৈছে গাড়ী বিচাৰি থাকিব নোৱাৰিম বা বিচাৰিলেও নাপাম এতিয়া সন্ধিয়া সেইকাৰণে কালি লৈ যাব আমি ওলাওঁতে মানে ৰাতিয়ে হৈ গ'ল এতিয়া এইটো হৈছে আপোনাৰ মহিলা পাৰ চক আহি মহিলা পাৰ চকত অলপ কিবা খালোঁ ফাষ্ট ফুড খালোঁ আকৌ অলপ খাই এতিয়া আকৌ গৈ আছোঁ ঘৰলৈ এতিয়া গৈ পেলাই মই য'ত প্ৰথম দোকানখনত আছিলোঁ সেইখন দোকানলৈ গৈ আছোঁ তো এইখন দোকানৰ পৰাই মোৰ প্ৰথম আৰম্ভণি হৈছিলে কামৰ তো এইখন দোকানত খুৰাৰ হয় তো গতিকে সেই খুৰাৰ দোকানৰ পৰা প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ কামৰ কাৰণে তো ইয়াতে আছিলোঁ এইখন দোকান আগতে ময়ে চলাইছিলোঁ এতিয়া গুৱাহাটী আহি গ'লোঁ আৰু তো এখন চকীত বহিলে এতিয়াও ভাল লাগে নিজকে এতিয়া বেলেগ এজন আছে বাৰু আহিলে এতিয়া বহোঁ ইয়াতে কেতিয়াবা এনে অলপ সময়টো পাছ হয় তো ভাল লাগে লগ বন্ধুৰ লগত ইয়াতে আহি বহোঁ তো সদায়তো আৰু এনেকৈ থাকিলে নহয় সেইকাৰণে অলপ আহিলোঁ গুৱাহাটীলৈ ওলাই তো ওলাই আহি ইয়াতে ভালেই কাম পালোঁ এতিয়া তো আহি ঘৰ পালোঁ এইটো দাদা হয় পূৰা মঙলদৈৰ পৰা আহি মানে একদম চাৰ্ট তাৰ্ট খুলি দিছে তো আমাৰ এইটো মিস্ত্ৰী ভাই ৰমেশ দা আহিছে তো দেউতা আছে তো এইবোৰ মানে অনলাইনত আনিছিলে সেইটো লগোৱা হোৱাই নাই তো সেইকাৰণে মানে এতিয়া মেজাৰমেণ্ট লৈ আছে এতিয়া এইখিনি মেজাৰমেণ্ট লোৱা হ'লে মানে ইয়াতে ডিল কৰিব তো ডিল মেচিন অনা গৈছে তো কেমেৰামেন বৌক দিছোঁ আমাৰ মই যদিওতো মই ভিডিঅ' তেনেকৈ ওলোৱা নাযায় বেক চাইডৰ পৰাহে ভিডিঅ'ত থাকোঁ কেমেৰাটো ধৰি দেখাইহে থাকোঁ তো এইটো মা থিয় হৈ আছে ভাত বনাই আছিলে মাতোতে আহিলে চাই আছে এতিয়া মেজাৰমেণ্ট কৰিলে বস্তু আছে বহুত লগাব আছে একোৱে হোৱা নাই খালি চোফাখিনি খালি পাৰি থোৱা হৈছে ইয়াতে একো হেৰি কৰা নাই খালি মানে কৈছোঁ ন এজনো নাথাকে দেউতা আৰু মায়ে যি থাকে দাদাও থাকে তেজপুৰ মই থাকোঁ গুৱাহাটী তো থাকিব কোন তো ঘৰটো এনে বনাই থোৱাহে হৈছে মানে থাকিবলৈ মানুহ নাই তো ইয়াতে ফটোখিনি লগোৱা হওক সেইটো ৰুমত সেইখিনি লগোৱা গ'লে তো এইটো পিছত দেখুৱাই আছোঁ কেনেকুৱা লাগে তো এইটো ফটোখিনি ইয়াতে মেজাৰমেণ্টটো চাই লওক কেনেকুৱাকৈ লগায় তো লগালেও বেয়া লাগে মানে যদি ডাইৰেক্ট যেনেকৈ তেনেকৈ লগালেও বেয়া লাগে তো জুখি লগালে ভাল হয় আৰু এইটো প্লেন ৰুম হয় তো কালাৰ মিলিব লাগিব ফটো ফ্ৰেম মিলিব লাগিব ৱালৰ কালাৰ লগত এডজাষ্ট হ'ব লাগিব তো ঠিকে আছে ৰমেশ দাই কৈ আছে মানে তো তেনেকৈ লগাই দিয়া হওক তো এখন লগোৱাৰ পিছত এনেকুৱা লাগিলে তো সেইটো হেৰি কৰা ইয়াৰ বস্তুবোৰো আছে আনি থোৱা আছে গোটেই আধা বস্তু অনলাইনে আহিছে আৰু আজি মঙলৰ পৰা অনা গ'ল কিছু ওপৰৰ ছাইডটো অলপ বেণ্ড আছে বাৰু সেইটো গম পোৱা গৈছে একো নাই আৰু অনলাইন বস্তু এইটো বেণ্ড আছে তো একো নাই আৰু অনাটো গ'লে আৰু এইটো কালি মঙলদৈৰ পৰা আনিছোঁ আৰু মানে অনলাইনতো অনা আছিলে তো ফটোবোৰ ওপৰত এনেকৈ আৰ্টৰ ফটোবোৰ ওপৰত লোৱা গ'ল দাদাৰ ফ্ৰেণ্ড এজনে আৰ্ট কৰি দিছিলে আৰু শ্ব'কেছত এনেকৈ শৰাই গীতা নামঘোষা তো কীৰ্তন পুথি গোটেইখিনি আছে এতিয়া গীতা তো এইখিনি তো ডেক'ৰেশ্যন ঠিক নহয় তেনেকৈ চিজিল কৰা গৈছে আৰু এতিয়া বৰ্তমান যোৱাকালি মানে যিটো অনলাইনত মোবাইল আহিছিলে তো এইটো অ'পেন কৰাই নাই এইটো দেখাবলৈ গৈ আছোঁ এইটো ৰেডমি 10 আছিলে দাদাই আনিছিলে এটা
ওচৰত আহ মাত চাত নাপায় মাত ধুনীয়া বনাই দিব তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে আকৌ এবাৰ কৈছোঁ ভিডিঅ' বনোৱাত যদিও দেৰি হয় মাজে মাজে মই দি থাকিম আপোনালোকৰ মাজত ভিডিঅ'বোৰ প্লিজ ভিডিঅ'বোৰ চাব লগতে সঁহাৰি জনাব তো আজিলৈ ভিডিঅ'টো ইমানেই তো নেক্সট ভিডিঅ' আপোনালোকে পাব কম দিনৰ ভিতৰত তো আজিলৈ ইমানেই ধন্যবাদ তো মোৰ ভিডিঅ' কিন্তু চাব দে আকৌ